হেল্ল' এভৰিৱান, মই বৰষা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, ময়ো বৰ্তমান ভাল। আৰু এয়া মই ওলাইছোঁ লগৰ ছোৱালী এজনীৰ বাৰ্থডে খাবৰ কাৰণে। সদায় ভিডিঅ' কৰিমকৈ কৰা নহয়, আজি ভাবিছোঁ ভিডিঅ'টো বনাওঁ। আৰু এইটো বছৰৰ প্ৰথমটো ভিডিঅ' এয়া। আপোনালোক সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিলে। সকলোৰে বছৰটো ভালে কুশলে পাৰ হওক। আৰু এয়া মই ঘৰৰ পৰা ওলাই দিলোঁ আৰু এয়া পৰিস্মিতা ৰখি আছিলে ৰাস্তাত। আৰু তাৰপিছত আমি এতিয়া উঠিলোঁ টমটমত মুনুবাৰ ঘৰত যাওঁ বুলি। আৰু মুনুবাৰ ঘৰত গৈয়ে আমাক খাব দিলে চাহ মিঠাই। আৰু চাহ মিঠাই খাই উঠি আমি এতিয়া ওলালোঁ তাৰ পৰা। আৰু এয়া হৈছে মুনুবাৰ ঘৰত যোৱাৰ কাৰণটো, কেক ল'ব আছিলে তাইৰ পৰা, যিহেতু তাই কেক বনায় আৰু মই তাইক কেক বনাব দিছিলোঁ। আৰু এতিয়া আমি আহি পালোঁ লগৰ ছোৱালীজনীৰ ঘৰত, সাক্ষী, আৰু তাইৰে বাৰ্থডে আছিলে আজি। তাইলৈ বহুত বহুত মৰম থাকিলে জন্মদিনৰ। তাইৰ ৰুমত অলপ সময় থাকি আমি এতিয়া ওলাই দিলোঁ নেহেৰু পাৰ্কলৈ বুলি। উবেৰ কৰি আমি এতিয়া গৈ আছোঁ। এয়া সাক্ষী, পৰিস্মিতা। আৰু এয়া আমি আহি পালোঁ নেহেৰু পাৰ্ক। আৰু এয়া দেখাই দিছোঁ আপোনালোকক। আগতকৈ বহুত বেলেগ কৰিলে নেহেৰু পাৰ্কখন। মই আহি পোৱা নাছিলোঁ, যেতিয়াৰ পৰা মানে বেলেগ কৰিছে তেতিয়াৰ পৰা আহি পোৱা নাছিলোঁ। ইয়াত দেখাই দিছোঁ আপোনালোকক। আৰু আমাৰ টিকেট পাৰ পাৰ্চন লৈছিলে 30 ৰুপিজ। আপোনালোকেও আহিব পাৰে, ইয়াতে টাইম স্পেণ্ড কৰিব পাৰে। আৰু আমি টিকেট দেখাই উঠি এতিয়া গৈ আছোঁ ভিতৰখন আৰু দেখাই আছোঁ আপোনালোকক। ভালকৈ বাৰু ভিডিঅ'টো মই ইমান কৰা নাই, যিহেতু অলপ লাজ লাগে সেইকাৰণে। আৰু তাৰপিছত আমি অলপ জাগা বিচাৰিলোঁ পিকনিক কৰিবৰ কাৰণে। জাগা বিচাৰি অলপ সময় ঘূৰি পাকি মেলি আৰু আমি বহি গ'লোঁ আমাৰ স্থানত। আৰু এতিয়া ইহঁতে কৰি আছিলে ভিডিঅ' মানে ৰিলছ কৰিবৰ কাৰণে। তাৰপিছত আমি এতিয়া বস্তুবোৰ চিজিল কৰাত লাগি গ'লোঁ। আৰু এয়া হৈছে আমাৰ আজিৰ ডেক'ৰেশ্যনখিনি, খুবেই ধুনীয়া লগা হৈছিলে। যি বস্তু নিছিলোঁ সেইবোৰ ভালকৈ মানে সজাই মেলি ল'লোঁ। আৰু এয়া দেখাই দিছোঁ ভালকৈ আপোনালোকৰ ওপৰৰ পৰা, বহুত মৰম লগা হৈছিলে। যিহেতু তাইৰ পিকনিক ষ্টাইলত কৰিবলৈ মন আছিলে বাৰ্থডেটো, সেইকাৰণে তাই এনেকৈ বাৰ্থডে প্লেন কৰিলে। আৰু এতিয়া আপোনালোকক দেখাই দিছোঁ ওচৰৰ পৰিৱেশখিনি। খুবেই শান্ত পৰিৱেশ আছিল। আৰু যিহেতু কটন কলেজখন ওচৰতে পৰে, সেইকাৰণে বেছিভাগ ষ্টুডেণ্টবোৰেই বহি আছিলে তাত। আৰু এয়া পৰিস্মিতাই আমাৰ বাৰ্থডে গাৰ্লজনীক ফটো উঠাই দি আছিলে, সাক্ষীক। আৰু তাৰ মাজতে ময়ো নিজকে অকণমান চেলফি ভিডিঅ' কৰি ল'লোঁ। আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এয়া এতিয়া বহি লৈছোঁ আমি তিনিওজনী, আৰু সাক্ষীও মোবাইল টিপি আছিলে। আৰু তাৰ মাজত আকৌ এবাৰ আমি উঠি গ'লোঁ ফটো উঠাৰ কাৰণে। আৰু এতিয়া মই উঠি আছিলোঁ দুখনমান ফটো, এনেই ভিডিঅ' কৰি আছিলোঁ। তাৰপিছত আমি ৰিলছ বনাবৰ কাৰণে কিছুমান ভিডিঅ' ক্লিপ লোৱা হৈছিলে। এয়া এনেই এক্টিং কৰি আছিলোঁ দেই এইবোৰ। তাৰপিছত সাক্ষীয়ে কেক কাটিং কৰিলে। ভইচটো মই মিউট কৰি দিছোঁ, মই যিহেতু গাই আছিলোঁ গানটো, বহুত বেয়া লাগিছিলে শুনি পেলাই, সেইকাৰণে ভইচটো মিউট কৰি দিছোঁ আৰু ভইচ কভাৰ দিছোঁ। আৰু এয়া কেক খালোঁ। তাৰপিছত কেক খাই মেলি উঠি আমি বাকী বস্তুবোৰ খালোঁ, পিজ্জা এইবোৰ। তাৰপিছত অলপ দেৰি আমি কথা পতা হোৱাৰ পিছত আমি এতিয়া ওলালোঁ ঘৰ যাবৰ কাৰণে। কিন্তু ঘৰ যোৱাৰ আগতে ভাবিলোঁ এবাৰ চাৰিওফালে ঘূৰি আপোনালোকক দেখাই দিওঁ। এয়া আমি ইফালে বেক চাইডত আহিছিলোঁ, ৰেষ্টুৰেণ্ট থকা চাইডত। আৰু ইফালে বেক চাইডত বিয়াও এখন চলি আছিলে। আৰু ইয়াত সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ পাৰ্ক এখনো বনাই থোৱা আছে। আপোনালোকে কেতিয়াবালৈ আহিলে আপোনালোকৰ ল'ৰা ছোৱালীবোৰে ইয়াত খেলিব পাৰিব। বহুত ধুনীয়া টাইম স্পেণ্ড হ'ব ইয়াতে আহিলে আপোনালোকে। তাৰপিছত আমি আকৌ ইফালে আহি গ'লোঁ সন্মুখৰ ফালে। এইটো ফাউণ্টেইনৰ ওচৰত পৰিস্মিতাই মোক মাতি লৈ গ'ল। আৰু আগতে এইটো ফাউণ্টেইনটো নাছিলে, এতিয়া নতুনকৈ বনাই দিয়া হৈছে। কালাৰ চেঞ্জ হৈ থাকে। অলপ সময় তাত এনেই ৰৈ ভিডিঅ'টো কৰি ল'লোঁ মই। আৰু এতিয়া আমি যাবলৈ ওলালোঁ ঘৰ। আৰু এয়া দেখাই দিছোঁ গধূলি ভাগত, ইমান ধুনীয়া লগা হৈছিলে। গধূলি বেছি ভাল লাগিছে কাৰণ লাইটবোৰ জ্বলি উঠিছিলে সেইকাৰণে। আৰু এয়া মই সাক্ষী আৰু পৰিস্মিতাক কৈ আছিলোঁ বাই দিয়া ভিডিঅ'টো এণ্ড কৰোঁ। তাৰপিছত পৰিস্মিতা নুঘূৰিলে বাৰু, সাক্ষী ঘূৰিলে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টোত। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্টত জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পাইছে। তেতিয়াহ'লে আজিলৈ ৰাখিছোঁ। নেক্সট ব্লগত লগ পাই আছোঁ আপোনালোকক। বাই গাইজ।